হে গাইজ, আজি ব্লগটো ধামাকা ব্লগ হ'বলৈ যাই আছে। আপোনালোকে চাব আহক, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হে দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল। আহক আজি আমি অলপ ফুৰি আহোঁ। হে দোস্ত, এতিয়া আমি নদী আহিছোঁ। এই নদীৰ এতিয়া আমি বৰ্তমান যজ্ঞশালাত আছোঁ। এই যজ্ঞশালা আপোনালোকে মন্দিৰকেইটা চাই ল'ব। এইটো নদীৰ মেইন মন্দিৰ। এইটো ইয়াত নদী যেতিয়া যজ্ঞ পতা হয়, এই যজ্ঞৰ এইটো হোমস্থলী বৰ্তমান ইয়াত তলা লগা আছে। ইয়াত দেউৰী নাই বৰ্তমান, পাতি পেলাই হ'লে আহি যাব, ছাতি দিব। এইটো মেইন মন্দিৰটো আপোনালোকে ভালকৈ চাই লওক। এনেকুৱা তালা মাৰা আছে কাৰণে যাব পৰা নাই। এতিয়া আহি যাওক আৰু দেখি আহিছে আজি মন্দিৰটো দেখি আছোঁ। চাই লওক, মন্দিৰ কি ধুনীয়া সৌন্দৰ্য, চাই লওক, কি ধুনীয়া, চাই ল'ব পাৰে একবাৰ। আৰু আপোনালোকে এই মন্দিৰটো দেখাই আছে চাওক। ইয়াত বহুতো দাতাই দান বৰঙণি আগবঢ়াইছে। এই দাতাৰ নাম লেখা আছে। ইয়াত মন্দিৰৰ চৌহদটো চাই লওক, কি ধুনীয়া এলেকা। এতিয়া আমি মন্দিৰৰ কাষৰ মানুহ এটা আছিল যে, কাষৰ মানুহ এটা থাকাতে মন্দিৰক ক'লোঁ কি মেইন মন্দিৰটোৰ আহিব পাৰিম নেকি। সেই কৈছে কি আহক যাওক, কথা নাই। এতিয়া আমি মেইন মন্দিৰটো কৰি গৈছোঁ। চাব পাৰে মূৰ্তি ভগৱানৰ। কৃষ্ণ কৃষ্ণ, এই কৃষ্ণ, এই কৃষ্ণ। চাই লওক, শংকৰ মন্দিৰটো আহি যাওক। এইটো মেইন মন্দিৰ। এইটো চাই লওক, মন্দিৰ এই পৰশুৰাম, এই কৃষ্ণ, এই নবাংগ দেৱতা, কৃষ্ণ কৃষ্ণ কৃষ্ণ, এই কৃষ্ণ। চাই লওক মন্দিৰটো গোটেই পৰিভ্ৰমণ কৰি দিয়ক কৃষ্ণ। মন্দিৰটোত একবাৰ থিয় কৰি যাওঁ। গেটখন মৰা আছে তথাপিতো কৃষ্ণ কৃষ্ণ।